গছ গছনি কটাৰ ফলত মানে বহুত চেঞ্জ হৈ গৈছে দেই এনভাইৰনমেন্ট পৰিৱেশটো আৰু লগতে চাওক এইখন নদী যিখন নদী পানী আহি থাকে গৰু ছাগলী চৰাই চিৰিকটিয়ে খাবৰ কাৰণে পানীটো অহা নাই কেনেকুৱা এটা পৰিস্থিতি হৈছে আপোনালোকে নিজে ভাবি চাওক হয়তো এনেকুৱা হ'ব পাৰে যে ৰেকৰ্ড হৈছে নাই হয়তো এনেকুৱা হ'ব পাৰে যে আগত নদীখন ভেটি দিছে কোনোবা লোকে পানী সেইকাৰণে অহা নাই সেইটো হয় কিন্তু কম পৰিমাণে অহাৰ কাৰণে অহা নাই পাহাৰৰ পৰাই কমকৈ আহিছে পানীটো কাৰণ নহ'লে ভেটি থ'লেও মানে তাৰ ওপৰেঞ্চি পানীখিনি পঠিয়াই দিব পাৰি কম পৰিমাণে অহাৰ কাৰণে পঠিয়াব পৰা নাই চাগে আগৰ মানুহে ভেটি থৈছে এয়া চাওক তেনেকুৱা এটা এখন নদী বুলি নকয় মই এখন নদীতে বহুত ভিডিঅ' বনাইছিলোঁ আপোনালোকে চাব পাৰে কিমান পানী আহি থাকে কিন্তু এতিয়া নদী বুলি নকয় আৰু এখন এতিয়া বেলেগহে ক'ব আৰু ৰাইজে দেখিলে বতাহ বৰষুণ ধুমুহা দি আছে কিন্তু আমাৰ ইয়াত ধুমুহা দিছে বেছি পৰিমাণে কিন্তু বৰষুণটো দিয়া নাই সেইটো এটা প্ৰব্লেম হৈ আছে বৰষুণটো দিলেও যথেষ্ট ভাল হ'লহেঁতেন মানুহে অলপ সকাহ পালেহেঁতেন বগা চিগা দলঙৰ ওপৰত পাৰ হৈ যাওঁ আকৌ দেই হাকু হৈ চাওক চাহটো চাওক কুঁৱা খান্দি থোৱা আছে পানী নাই পাৰ হৈ আহিলোঁ পানী শুকাই গৈছিলে এতিয়া বৰষুণো দিছে বহুত ভাল হৈছে দেই মজা টিপ 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 অলপ দেৰি আগত ভিডিঅ'টো বনাই আনিছিলোঁ নদীৰ পাৰত বৰষুণ নিদিয়ে বুলি এতিয়া দি দিছে বৰষুণ মজা লাগিছে এই জোৰছে দিছে আৰু ছাগলীকেইটা পুৰা পলাইছে